আজি গোসাই বিহু ৰাতিপুৱাই উঠিলোঁ আৰু উঠি পেলাই নিজৰ কাম কাজখিনি কৰি আজিৰ দিনটোতনো কি কৰোঁ, গোসাই বিহুৰ দিনা কেনেকৈ পালন কৰোঁ ময়ো সিমান নাজানো আৰু আমাৰ ল'ৰা ছোৱালী যাতে চাব পাৰে তাৰ বাবে এইটো ক্লিপ সাঁচি থ'লোঁ। গোসাই বিহুৰ শুভেচ্ছা দিলোঁ। এনেই মই অৱশ্যে মেখেলা চাদৰ নিপিন্ধোঁ, সেইটো মিছা কৈ লাভ নাই। গতিকে আজি যিহেতু মই কিন্তু বিহুৰ দিনা পিন্ধোঁ, মই কোনোবা ইটো সিটো আহিও থাকে তেতিয়া মই ভাল নাপাওঁ। আৰু গোসাঁই যেতিয়া সৰু হ'লেও মোৰ ইয়াতে গোসাঁই আছে থাপনাখন, মোৰ বাৰু মন্দিৰ মই বনোৱাও নাই, পালিবও নোৱাৰোঁ এতিয়া ল'ৰা ছোৱালী দুটাৰ লগত। কিন্তু মই যেতিয়া শৰাই দিওঁ তেতিয়া মই অকণমান দিলেও কেতিয়াবা মনটো বেয়া লাগিলে দিওঁ, মই মেখেলা চাদৰযোৰ তেতিয়া মই পিন্ধোঁৱেই, যিকোনো এযোৰ এনেই হ'লেও মই গাত মেৰিয়াই লওঁ। গতিকে মই এতিয়া অলপ গোসাঁইক সেৱা কৰি আজি গোসাঁই বিহু পালন কৰিম। আৰু সেৱা কৰি মোৰ এটা গোসাঁই সেৱা কৰাৰ পিছত মানে আমাৰ বৌহঁতে আজিয়ে খানা খাব। আমাৰ ননদ এজনী গুৱাহাটীত থাকে, তাই যাব, গতিকে তাতো মাতিছে, খানাও খাম, তাৰেও অকণমান দিম আৰু আপলোড কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গৃহতে থাকিয়া দেখিলোঁ তজু আৰু এতিয়া এয়া সেৱা কৰি উঠি মই জলপানখিনি সিহঁতৰ সজাই দিওঁ, সজাই দি পেলাই এওঁ বাৰু নাই, ল'ৰা ছোৱালী দুটাই খাই যদি দিওঁ আৰু ময়ো নিয়মটো কৰোঁ আৰু ছোৱালীটোৱে এনেও দৈ ভাল নাপায়, তাই এৱা গাখীৰেৰে খাব অকণমান, গাখীৰ জাতীয় ভাল নাপায় তাই, ল'ৰাটোৱে ভাল পায়। মই জলপানখিনি ৰেডি কৰিলোঁ, জাষ্ট আমাৰ কৃষ্টিটো সাঁচি ৰাখিব বিচাৰিছোঁ। আৰু এইখিনি দি থৈ উঠি মই এবাৰ আমাৰ বৌহঁতৰ লগত ৰাতি খানা হ'ব নহয়, খানাৰ কাৰণে মাতি আছে আৰু যাম এবাৰ। খেজুৰ এটাও দিছোঁ, ল'ৰা ছোৱালীয়ে খাওক নাখাওক নিজে ভাল পাওঁ নে খাম আৰু মিঠা বস্তু। বাবাটোকো দিলোঁ, বাবাটোকো দিওঁ সজাই একেলগে। দেখিছেনে কি লৈছে, এইবিলাক আই শ্বেডোবিলাক লৈছে, লৈ এনেকৈ আৰু কি ক'ব আৰু বিহু এনেকৈ জা জলপান দিলোঁ। মই এটা কথা কওঁ, মই কাঁহৰ বাতিত বা কাঁহৰ কাঁহীত মই দৈ কেতিয়াও নাখাওঁ। এটা বিক্ৰী আগতে নহয়, কেহা কেহা লাগে সঁচাকৈ, কিন্তু সেইকাৰণে মই চব ধুনীয়াকৈ সজাই দিলে ভাল পাওঁ, কিন্তু মই সজাই মেলি দেখুৱাই দিলোঁ কৃষ্টিটো অসমীয়া কাঁহৰ কাঁহী বাতি, কিন্তু মই বা বানবাতি মই সেইকাৰণে উলিয়াই নাই, মই এনেকৈ এইখন ডিছতে খাম আৰু খালোঁ। আমাৰ খানা ৰেডি, বম খানা, বিহুৰ খানা। আমাৰ এই ছোৱালীবিলাকে কি ধুনীয়াকৈ চাহ তাহ সজাই আনিছে, ভতিজীবিলাকে চাহ, আৰু আমাৰ একেবাৰে ডিয়াৰেষ্ট কুৰমাই আলু ভাজি আছে, ধুনীয়াকৈ সৰু আলু ভাজি আছে। গতিকে আমি ফূৰ্তি কৰি গোটেইবিলাকে এনেকৈ মইনাও আমাৰ মহিৰ বা বৌয়েকবিলাকৰ গুৱাহাটীত এনজয় কৰিব আহি, তাই বছৰে বছৰে আমি এতিয়া আহিব এনজয় কৰিবৰ কাৰণে। আৰু আমাৰ বৌয়ে এটা গান গাব লাগিব দেই আজি, থিয়েটাৰৰ মানুহ।
আমাক তামোল লাগিবই আমি বহুত ফূৰ্তি কৰোঁ দেই আমাৰ একো এনেকৈ ভগৱানে ৰাখিলে হয় চবকে নেকি আৰু মই এৰিম তহঁতৰ সংগ ছোৱালীটো ডাঙৰ হৈছে পিঠি ফালিব নাকি মোৰ কাৰণে আমাৰ এয়া খানা খোৱা মানুহ একেবাৰে এয়া আমাৰ আলু ভাজি ৰেডি এয়া মাংস বনাই আছে আমাৰ ৰিমাই ধুনীয়া মাংস বনাই আছে তাইক দেখুৱাব মানা কৰিছে মানে গৰম উঠিছে তো তাই অলপ ফুৰি দেৱে এয়া আমাৰ তামোল ফুৰি দলে খানা ৰেডি কৰি আছে বয়স তাৰ মানে 99 প্লাছ গতিকে এখেতে এনকে আহিছে কপি কিন্তু আমি কালি বিহু চোৱাব যাওঁতে আমি কৈছিলোঁ যে মেট্ৰিক দি আছে বৰ্তমান মেট্ৰিক দিব এইবাৰ আজি এনেকৈ গামোচা চামোচা উৰি আহিছে হ'লেও খানা খাবই লাগিব বিহু বুলি হয় না নহয় কি ক'ব এতিয়া আমাৰ খানা ৰেডি ৰাতি এতিয়া 12 বাজে আৰু ল'ৰা ছোৱালীবিলাকক দিছোঁ এতিয়া খানা খাই শেষ আৰু প্ৰগ্ৰাম কৈ আছে ডিম্পল তাই মোৰ হেৰিব পৰা নাই আমাৰ এনেকৈ কাজিয়া কৰি আমি মানে লগ হৈ থাকোঁ এনেকৈ ভগৱানে সদায় আমাক যাতে লগ কৰি ৰাখে আৰু এই বৌজনী তাল বজাই বিহু গাই অৱস্থাই নাইকিয়া হৈ গৈছে তথাপিও বিহু সংস্কৃতি ৰক্ষা গালি খালিও আমাৰ তেওঁলোকৰ আৰু মোৰ মানুহজনক আমি বোলে বিহু মৰা নাই আমি বোলে বিহু খেদিছোঁহে এটা বৰ বিহু মাৰি দে অলপ সৰুছে এই দুইটা জিগাইছিলে অলপ ধেমেলীয়া বিহু তোমাই তৰা দৈ বুকুখন মোৰ বিষাই কেতিয়ানো লগে পাম মনৰ কথা কবলৈ লাই হালে জালে লফা হালে জালে লফাৰ মাজত খুতুৰা আমাৰ থিয়েটাৰত আছিল তো আগতে কৰিছো গৃহস্থ কুশলে থাক হেইয়া সীমান্ত এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাহে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাশ নহয় মদাৰ নহয় ই যে কলিজাৰে ৰঙা তেজ দিখৈ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো এনেকৈ আমি আঁকোৱালি ল'লোঁ নতুন বছৰটো হাঁহি ফূৰ্তিৰে সকলোৰে নতুন বছৰটো মধুময় হৈ পৰক ৰঙীন হৈ পৰক তাৰে কামনা কৰি গুড নাইট এণ্ড হেপ্পী বিহু এভৰিবডি। Thank you so much for watching.